Hey guys, good morning. চাওক মা আৰু মই পুৰা ৰাতিপুৱা একদম মৰ্ণিং ৱাকত ওলাইছোঁ। ৰাস্তাত এটা মানুহো নাই, চাব নেকি? চাওক ৰাস্তা পুৰা খালী একদম। গৈ আছোঁ আৰু আমি দুটাই। আৰু ইমান ঠাণ্ডা, পুৰা খোজকাঢ়ি আছোঁ। চাওক গাইছ, ইহঁতৰ কিবা আছে চেলিব্ৰেশ্যন। এতিয়াহে হাই পিনৰ পৰা দুটামান দেখিবলৈ পালোঁ। আকাশখন চাওক, ৰাতিপুৱা ইমান ধুনীয়া লাগে ছানৰাইজৰ। খোজকাঢ়ি ৰাতিপুৱাই দিলোঁ গাইছ। খোজ কাঢ়ি আহিলোঁ মজাকে। আহি পেলাই মই আৰু শুই গৈছিলোঁ। তাৰপাছত এতিয়া আজি মানে ওচৰ চুবুৰীয়াবোৰক বিহু খাবলৈ মাতিছোঁ, কাৰণ তেওঁলোকেতো মাতি পিনি আজৰি, তেওঁলোকৰ ঘৰত খাই পিনিও আজৰি আমি। চ' আজি সেইকাৰণে তেওঁলোকক মাতিছোঁ। আজি কি বনাওঁ তাকে আপোনালোকক দেখাই থাকিম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। 3, 2, 1। ভাবিছোঁ আজি অকণমান ছাগৰ পায়স বনাম, সেইকাৰণে মই অভাৰনাইট মানে ভিজাই থৈ দিছোঁ। তাৰপাছত মায়ে আৰু কিবাকিবি পিঠা পনা বনাব, চ' আপোনালোকক দেখুৱাই থাকিম। গাইছ, বহুতে সুধি থাকে আমাৰ চব্জিৰ বাগানখনৰ চব্জিবোৰ আমি ছিঙাই পেলাই খাওঁনে নাই। চ' আজি ভাবিলোঁ আপোনালোকক ছিঙাই দেখাওঁ। চাওক কি ডাঙৰ হৈছে। বন্ধাকবিবোৰ বান্ধি আছে, সেয়া ফুলকবি একদম ইয়াৰ পৰা দেখিবলৈ পাই আছে চাগে আপোনালোকে। চ' আজি সেই ফুলকবিটোৱে মানে মায়ে আজি ছিঙিব, আৰু আজি আমি তাকেই খাম বুলি ভাবিছোঁ। সেইকাৰণে দেখাওঁ ৰ'ব, মায়ে আহক। একদম গা পা ধুই একদম ৰাতিপুৱাই যোগাৰ হৈ লৈছে আৰু। কি ডাঙৰ হৈছে ফুলকবিটো। শিপিনৰ পৰা মৃদু চিঞৰি আছে, জ্বৰ লাগাকে হাইছা বোলে। কিমান ডাঙৰ হৈছে আমাৰ ফুলকবি। কি ডাঙৰ হৈছে চাওক গাইছ। চাওক, মায়ে পুৰা পিঠা পনাৰ যোগাৰ ষ্টাৰ্ট কৰি দিছে, আৰু ময়ো কিবাকিবি কৰোঁ আৰু এতিয়া গুৰটো গলাই লওঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে। গাইছ, মই পুৰা গুৰ গলাই আছোঁ। গাইছ, ইপিনে চব যোগাৰ প্ৰায় হৈয়ে গ'ল। চ' মই এতিয়া ভাবিলোঁ ছাগৰ পায়সখিনি বনাওঁ। ৰেচিপিটোতো আপোনালোকক মই আগতেই দিছিলোঁ ভিডিঅ'ত, হ'লেও মই তলত মেনশ্যন কৰি দিম ভিডিঅ'টো, আপোনালোকে চালে চাব পাৰে। চ' মই এতিয়া বনাওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এয়া গুৰো গুলাই ল'লোঁ, ধুনীয়া একদম কালাৰ উঠিছে। আৰু এয়া মায়ে বৰপিঠাৰ কাৰণে এয়া বেটাৰ ৰেডি কৰি থৈ দিছে। এয়া গাইছ, মই পায়স ষ্টাৰ্ট কৰি দিলোঁ। চাওক, গাইছ পুৰা সজাই আছোঁ আৰু প্লেটবিলাক। এয়া মায়ে পুৰা দৈ চিৰা গুড়ৰ সৈতে বাতিয়ে মানে ছাৰ্ভ কৰি আছে। ইমান টেষ্টি আছিলে ন দৈ চিৰা, মানে বিহুৰ টাইমত খাব একদম ইমান টেষ্টি হৈ যায়। সেইকেইদিন মানে দৈ চিৰাটো একদম ভাতৰ সমান জুতি লগা হৈ যায়। আপোনালোকে পিছে খালেনে নাই বিহুত জনাবচোন। আমিতো বহুত খালোঁ, আৰু বহুত খাবলগীয়া আছে, মানে মানুহ মাতি আছে, তেওঁলোকৰ তাতে যাব লাগিব। সেইটো ছেইমে খানা, বাট হ'লেও এইকেইদিন মানে বিহু বুলি বহুত বেছি ভাল লাগিছে দেই।
এয়া আমাৰ ওচৰৰে ককাসকল আহিছে, তেওঁলোকক মায়ে দৈ চিৰা দিলে। গাইছ পূৰা ধুনীয়াকৈ সজাইছোঁ, এতিয়া পূৰা ধুনীয়াকৈ খাব লাগে আৰু। কিবা ক'বা মৃদুস? নকওঁ। गणपति बाप्पा कुलू आ गया गाइस, कुलू गणपति बाप्पा नीरू पे स्माइल प्लीज। 2 hours later. গাইছ ফাইনেলি কাম বনবোৰ শেষ হ'ল, এতিয়া মই গাটো ধুম। চাব নেকি কি কাম কৰিলোঁ? দেখুৱাই আছোঁ ৰ'ব। চাওক গাইছ, বাচন যে ধুলোঁ, উফ একদম ভাগৰ লাগি গৈছে, একদম পিঠিৰ বাতি টেৰা হৈ গৈছে, ইমান বাচন ধুইছোঁ। এতিয়া মই গা টা ধুওঁ, তাৰপাছত ভাত পানী খাম আৰু। সেইবিলাক মায়ে বনাব, আজি মই একো নবনাওঁ। মাক দেখাব লাগে, ইফালে তাই কিছু নকয়। মাক বোলে দেখুৱাব লাগে কিন্তু একো নকয় গাইছ। দে যা ভাত বনা। তাৰপাছত এতিয়া গাইছ মই গা ধুওঁ, তাৰপাছত এতিয়া ভাত চাত খাম আৰু শুই যাম আৰু। পানীও উতল আহিছে, গৰম পানী দিয়ে গা ধুম মই, ঠাণ্ডা পানী দিয়ে গা ধুব নোৱাৰোঁ এই ঠাণ্ডা দিনত। চ' গা ধুই পেলাই লগ পাই আছোঁ। A few moments later. গাইছ গা পা ধুলোঁ, এতিয়া অকণমান টাইম ৰ'দত বহিছোঁ। ইমান ধুনীয়া ৰ'দটো দিছে ন, মানে ভাল লাগি গৈছে। ঠাণ্ডা দিনত ৰ'দ পোৱাৰ মজাই বেলেগ আৰু। চ' মই এতিয়া অকণমান ৰ'দ পোৱাওঁ। চাওক মায়েও ভাত বনাই আছে, ফুলকবি বনাইছে, এইটো ঘৰৰ ফুলকবি কাটি কিনে বনাইছে। নৰম হৈ দালি গৈছে। বনাই আছে, দালি বনাইছোঁ আৰু মাংস আছে। আৰু মাংস আছে বোলে। ঠাণ্ডা দিন ন, সেইকাৰণে মানে জুইতে মানে বনাই বেছি ভাল লাগে, সেইকাৰণে মায়ে জুইতে বনায় বেছি, জুই পুৱাই 2 hours later. খাই শুই পেলাই উঠিলোঁ। এতিয়া আমি অকণমান ফুৰিবলৈ যাওঁ, মানে বিহু খাবলৈ মাতিছে খুৰাহঁতৰ তাতে, তো তাতে যাওঁ। তো তাতে গৈ কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। চ' ভিডিঅ'টো চাই থাকক। हेलो हेलो তোমাৰ হাঁহিটো এবাৰ মাৰি দিয়াচোন। দিয়া আকৌ। লাজ লাগে গাইছ, তাক লাজ লাগে। ইফালে আহা, আজি কি আছে? আজি কি আছে? বিহু। আজি কি বিহু? কোৱা, আজি কি বিহু? নকওঁ। A few moments later. गाइस एक बहुत मतलब स्टैंड मैन मिला है, मतलब स्टैंड वुमेन, मतलब क्या क्या करती है आप लोगों को दिखाती हुआ। देख लिया गाइस, इससे बड़ा स्टैंड वुमेन आप लोगों को नहीं मिलेगा। खुद का स्टैंड खुद लेती है। कुछ मतलब कहना चाहेंगे? नहीं, मुझे प्यार नहीं है उन लोगों से। प्यार नहीं है? मतलब किन लोगों से? सब लोगों से। मतलब क्यों? मुझे प्यार ही नहीं है, काली गलती होती है। नहीं मानता, यकीन नहीं हो रहा। मुझे भी पहली बार है ना। ए चुप रहे। कुछ कहना चाहेगी? क्रिश का गाना सुना है कभी? नहीं सुना। दिल ना दिया। मैं भी एक गाना बोलूंगी। बोलो। दिल में चोरी आ गया, आपका हाथी चेक कर रहा। अरे कहना क्या चाहते हो? बांग्ला रे बांग्ला दोरा सुलीला भोकड़ा। सॉरी 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 सॉरी।